আচ্ছা আজি এটা কথা সুধিব খুজিছো কি আজি যেতিয়া এই ব্ৰঞ্জ মেডেল যেতিয়া আনাউন্স হ'ল আৰু তাৰ আগৰ মেচটো যেতিয়া জাৰ্মানীক 16th ৰাউণ্ডত ইউ বিট জাৰ্মানী দেন ইউ ডিফিটেড টাইৱান ইন দ্য কোৱাৰ্টাৰ ফাইনেল পুৰা এই অলিম্পিকৰ জাৰ্নিটো কেনেকুৱা আছিল লাভলিনা তোমাৰ কাৰণে পুৰা এই জাৰ্নিটো এই অলিম্পিক প্ৰথম অলিম্পিক তোমাৰ কাৰণে পুৰা এক্সপিৰিয়েন্সটো কেনেকুৱা হ'ল মানে তুমি যি এক্সপেক্ট কৰি সোমাইছিলা অলিম্পিকত তুমি তোমাৰ পুৰা এক্সপিৰিয়েন্সটো কেনেকুৱা হ'ল এইটোৰ বিষয়ে অলপ কোৱা पूरा एक्सपीरियंस तो मैं बहुत बेसी भाल बोली नकौं इतना अच्छा नहीं रहा क्योंकि मैंने सिर्फ गोल्ड मेडल के लिए सोच के ही आई थी जब से मैंने ओलंपिक के बारे में सुना है जब से मैंने ओलंपिक को आगे रख के मैंने स्टार्ट किया है मैं बस ओलंपिक का गोल्ड मेडल ही सोचा है और यहाँ आके मैं इतना कॉन्फिडेंट थी कि मैं गोल्ड मेडल ही लेके जाऊंगी मैं गोल्ड मेडल नहीं ले पाई मैं इंडिया को गोल्ड मेडल नहीं दिला पाई इसके लिए मुझे बहुत ज्यादा खराब लगा हाँ ये है कि मैं मेडल दिला पाई इसके लिए मैं खुश भी हूँ लेकिन मैं अपने गेम से सेटिस्फाई नहीं हूँ লাভলিনা আমিতো এইটো সাংঘাতিক আমিতো এবসলিউটলি আমি সব কনফিডেন্ট কি ফিউচাৰত গৈ পেলাই তুমিতো গোল্ড মেডেল 100% পাবা কাৰণ তোমাৰ ইমান কেৰিয়াৰ পুৰা কেৰিয়াৰটো তোমাৰ আগত আছে তোমাৰ কি ফিল হয় মানে কি গৈ পেলাই নেক্সট অলিম্পিকত গোল্ড মেডেলো পাবা মোৰটো লাগে আৰু তোমাৰ এটিটিউড চাই পেলাই আৰু পেৰিছ অলিম্পিকছত 100% তুমি গোল্ড মেডেল পাবা হয় এতিয়াৰ পৰা মই মাত্ৰ এটাই মোৰ এইম থাকিব কি মোৰ এটাও যাতে উইক পইণ্ট নাথাকে নেক্সট অলিম্পিকৰ কাৰণে মই ইমানেই পাৰফেক্ট হৈ যাওঁ যাতে মোক কোনো বিট কৰিব নোৱাৰে 100% এইটোতো গ্যাৰান্টিড তুমি জানানে তোমাৰ মানে গোলাঘাটত কনষ্ট্ৰাকচন আৰম্ভ হৈ গৈছে বহুতে কৈছে কি এটা ৰাস্তা বনাব আৰু দিস পুৰা ৰাস্তাটো কনষ্ট্ৰাক্ট কৰা গৈছে টু ওয়েলকাম ইউ বেক হোম তো গোলাঘাটত গুৱাহাটীত অসমত তোমাৰ ঘৰত সবে যদি এই প্ৰগ্ৰামটো চাই আছে কিবা ক'ব বিচাৰিবা নেকি সিহঁতক এতিয়ালৈকে মই ইমান গম পোৱা নাছিলো ৰোডটোৰ কথা গম পাওঁ যে এটা ৰাস্তা বনোৱা হৈছে সবকে লগ কৰিবৰ কাৰণে বহুত এক্সাইটেড হৈ আছো অসমত যাবৰ কাৰণে কাৰণ ইমান মানুহে মোৰ কাৰণে প্ৰে কৰিছে ইমান মানে মই সোশ্যাল মিডিয়াত নাই কিন্তু মোৰ মা পাপাই কৈছে যে ইমান হাল্লা হৈছে অসমত বহুত বেছি এক্সাইটেড সবকে লগ কৰিবৰ কাৰণে সবকে লগ কৰি থেংক ইউ ক'বৰ কাৰণে মন গৈ আছে